গাড়ী চলোৱাৰ আগতে টায়াৰ খোলাটো শিকিব লাগে, গম পালা? হয় নহয়? টায়াৰ খুলিব পাৰিলে গাড়ী চলাবলৈ পটককৈ পাৰিবা আৰু। পামচাৰ হ'লে নল'বা, কাক বিচাৰিবা হা টায়াৰ চেঞ্জ কৰিবৰ কাৰণে? তাৰ পৰা এতিয়া চিমেণ্ট খালী কৰি আছে 1 2 3 4 আৰু এজন ভিতৰত আছে 5জন। তাৰ পৰা এইফালে বৰুণদেৱ বতাহ ওলাই আছে এতিয়া খাংকৈ। গৰম আজিও দিব এক পালি। ৰাতিপুৱা হৈ গ'ল বৰ্তমান। তাৰপিছতে গাড়ী খালী কৰি আছে, লেবাৰ আহি গ'ল। গাড়ীত ৰাতি বহুত মৎসৰ খোৱা অশান্তি কৰি দিছে পুৰা একদম। ডালমিয়া চিমেণ্ট ৰাতিপুৱা সময় খালী কৰিবৰ কাৰণে টেনশ্যন নাই, ঠাণ্ডা একদম। তাৰ পৰা টায়াৰ চেঞ্জ কৰিবলগীয়া আছে। টায়াৰৰ অৱস্থাবিলাক মানে এনেকুৱা হৈ আছে, গোটেই টপা। তাৰপিছতে এইটো পামচাৰ আছে, এইটোকো বনাব লাগে। গাড়ী হৈ গ'ল এইখন। 12 চকাৰ কথা কৈ থকাকেইটাত চাই লওক। 12 চকা পথাৰত চলাম আজি এইখন, পথাৰত চলাবৰ কাৰণে কৈ আছে না। তাৰপিছতে নেমু চাহ আহি গ'ল। এতিয়া বৰ্তমান নেমু চাহ খাই আছোঁ। 2 কাপ খালোঁ, 1 কাপ খালোঁ আৰু 1 কাপ খালোঁ নেমু চাহ। তাৰপৰা এইফালে গাড়ী খালী কৰি আছে, ধাতো হোৱা নাই, হ'ব আৰু। চিমেণ্টৰ গাড়ী চলালে মানে 50 বেগ ক'ত 50 বেগ ত'ত মানে এনেকৈ খালী কৰিবলগীয়া হয়। 3 জেগাত খালী কৰিম এতিয়ালৈকে, আৰু 1 জেগাত খালী কৰিব লাগিব 4 জেগা। চিমেণ্ট লোড কৰিলে মানে এইটোৱে আৰু ভাল হয় মানে দেই, ড্ৰাইভাৰৰ কামোৰ হয়। ওৰ পৰা ত'ত, তোৰ পৰা ত'ত ঢপলিয়াই চিমেণ্ট খালী কৰি থাকা। তাৰপিছতে এতিয়া দেৰগাঁও FCIত খালী কৰিবৰ কাৰণে আকৌ আহি আছোঁ 50 বেগ। তাৰপৰা আৰু 20 বেগ এঠাইত দিব লাগিব, ঘৰত কাম কৰি আছে বোলে। চিমেণ্টৰ গাড়ী এইটোৱে আৰু, একে জেগাতে খালী নহয় কাৰণে অকণমান দিগদাৰ হয়, য'তে ত'তে দৌৰাই লৈ ফুৰে আৰু। উপায়ো নাই, এতিয়া খালীটো কৰিবই লাগিব। তাৰপৰা এইটো গুদাম পুৰা FCI। পিছতে এইটো নতুন মাটি পেলোৱা আছে, তলত পাথৰ আছে বুলি কৈছে, ইমান টেনশ্যন নাই। খালী হ'ব ইয়াত 50 বেগ, পককৈ হৈ যাব। তাৰপৰা গাড়ী খালী হৈ গ'ল বৰ্তমান। তাৰপৰা পইচাৰ কাৰণে ইফালে দৌৰিবলগীয়া হৈ আছে। ATMতো পইচা উলিয়াবৰ কাৰণে অলপমান প্ৰব্লেম। তাৰপৰা এতিয়া আমি যাম গোলাঘাটত অকণমান কাম আছে, টায়াৰ লগাবলৈ আছে। তাৰপৰা গৰমটো আৰু গৰমেই আৰু, ভাত খাবলৈ পইচা নাই না। অ'কে। বৰ্তমান ভাত খাব লাগে এতিয়া, টাইম হৈ গ'ল 11:11। ভোক লাগি গৈছে। ৰাতি ভাত খোৱা নাই। ৰাতি কি খালোঁ আমি? ফ্ৰাইড ৰাইচ নে কি বুলি কয়? ভাত পানী খোৱা হৈ গ'ল। তাৰপৰা এইটো বসন্তী চাবি চাব, এইটো দবাই দিব লাগে। তাৰপৰা এইটো দবাব লাগে, ষ্টাৰ্ট হৈ গ'ল। তাৰপৰা আমি এতিয়া গৈ থাকিম আকৌ। ভাত পানী খোৱা হৈ গ'ল, চিন্তা চৰ্চা একো নাই আৰু। এতিয়া গোলাঘাট গৈ থাকিম পুৰা। এতিয়া টায়াৰ চেঞ্জ কৰিম বলক। বৰ্তমান আমাৰ টায়াৰ খোলা হৈ আছে, দেখিছেই নহয়। তাতে গৰম, ভাইটিয়ে খুলি আছে, অলপ ময়ো হেল্প কৰি দিলোঁ। আৰু পাছফালে এইটো খুলি থৈ দিয়া আছে। টায়াৰকেইটা মানে অৱস্থা চাওক, কি হালত হৈ আছে। আৰে বাবা কাহাৰ লাগে আহে টায়াৰৰ অৱস্থা। এইটোৰো অৱস্থা নাই, গোটেই পাহাৰৰ ৰাস্তাৰ নিচিনা ওখৰা মোখৰা হৈ আছে গোটেই। তাৰপিছতে আৰু এযোৰ খুলিবলৈ আছে, এই ছাইডৰযোৰ 3 যোৰা খুলিব লাগিব, মানে 2 যোৰা 1টা। গাড়ী চলোৱাৰ আগতে টায়াৰ খোলাটো শিকিব লাগে, গম পালা? হয় নহয়? টায়াৰ খুলিব পাৰিলে গাড়ী চলাবলৈ পটককৈ পাৰিবা আৰু। পামচাৰ হ'লে নল'বা, কাক বিচাৰিবা হা টায়াৰ চেঞ্জ কৰিবৰ কাৰণে?
গাড়ী একো নাজানিলেও টায়াৰ খুলিবতো জানিবই লাগিব না, হয় নহয়? টানা খুলি যাব টানা, হিলাই টানা। বঢ়িয়া, তলত ধৰি কিনে দাঙি টানি দিয়া, টানা টানা। হেল্ল' মই টানি দিছোঁ, আৰু মোক গালি পাৰিব মানুহবিলাকে আৰু বঢ়িয়া বঢ়িয়া বঢ়িয়া। নাই নাই সেইটো খুলিব নালাগে, লগাব লাগে। তাৰ পৰা এতিয়া টায়াৰ লগাব আমাৰ ভাইটিয়ে। স্কুলত ছুটি দি দিছে, পূৰা চব আহি আছে মানুহবিলাক। আৰু অকণমান ঘূৰাই দিয়া, এইটো অকণমান দাঙি দিয়া, ডাঙা হৈ যাব নেকি? আৰু অকণমান ঘূৰা, এই তলৰটো মিলাই দিব, চিধা কৰা, ইয়াত সোমাই গ'ল। সোমাই যাব অকণমান, খালি সেইটো চাইডটো অকণমান বেছিকৈ দাঙিবা হা। মই ধৰি আছোঁ লগা আৰু এইটো ডাঙৰ দিয়া, সেইটো ডাঙৰ, সেই সিটো ডাঙৰ ডাঙৰ, এইটো নহয় এইটো সেইটোৱে কৈ আছোঁ, নখ লগাই দিয়া, বঢ়িয়া। মেলিটো মিলা নাই, আপুনিতো যেনেকৈ ঢিলা দি দিছে একোৱে নকৰে, একোৱে নকৰে। तुम्हें देखने तेरी হৈ গ'ল।